সরকারে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে সেই সুবিধা গ্ৰহণ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাম। এইখনে আজি আমাৰ ৰাজ্য য'ত 1.5 লাখ যুৱক যুৱতীক এটকাও পইচা নিদিয়াকৈ চৰকাৰী চাকৰি দিব পৰা অৱস্থাত আহিছে। যোৱাকালি মই ফেচবুক লাইভত এটা কথা কৈছিলো, যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন নতুন নতুন ৰাকেশ পালৰ জন্ম প্ৰতিটো মাহতে হ'লহেঁতেন, প্ৰতিটো বছৰে হ'লহেঁতেন। APSC পৰীক্ষা দিয়াৰ পিছত মানুহে টিভিত চালেহেঁতেন কোন মন্ত্ৰীৰ ল'ৰাই চাকৰি পালে, কোন অফিচাৰৰ খুলখালিয়াকে চাকৰি পালে। কিন্তু যোৱা 3 বছৰত কংগ্ৰেছৰ সেই দৃশ্যৰ পৰিৱৰ্তে আজি আমি এনেকুৱালৈকে ৰূপান্তৰ কৰিলো, APSC তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিলে মানুহে টিভিত চাই কোন তৰকাৰী বেপাৰী ল'ৰাই চাকৰি পালে, কোন ঠেলা চালকৰ ল'ৰাই চাকৰি পালে, কোন ৰিক্সা চালকৰ ল'ৰাই চাকৰি পালে। অসমত কংগ্ৰেছৰ শাসনকালত যদি ৰাকেশ পালক অসমীয়া মানুহৰ বাবে উপহাৰ স্বৰূপে দিয়া হৈছিল, আজি বিজেপিৰ শাসনকালত এটকাও ঘোষ নিদিয়াকৈ 1.5 লাখ 2 লাখ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া যুৱক যুৱতীক আজি আমি নিৰ্মাণ কৰি অসমৰ ৰাইজক আমি উপহাৰ দিব পাৰিছো। আৰু সেইবাবে আমি গৌৰৱ অনুভৱ কৰো যে টেটৰ চাকৰিয়ে হওক, পুলিচৰ চাকৰিয়ে হওক, লোকসেৱা আয়োগৰ পৰীক্ষাই হওক বা আজি অসমৰ দুখীয়া দৰিদ্ৰ লোকক অৰুণোদয় আঁচনিয়ে হওক, মাইক্ৰ ফাইনেন্সৰ ধন ৰেহাইকে হওক, আমি আমাৰ জননী জন্মভূমি অসমত এক নতুন পৰ্যায়লৈ লৈ গৈছো। আজি ভাৰতৰ মানুহে অসমৰ ফালে চাব আৰম্ভ কৰিছে। ভাৰতৰ আন ৰাজ্যবিলাকতো এতিয়া একেলগে মাতি নি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আৰম্ভ হৈছে। কাৰণ সূৰুজ যেনেকে পূৰ্বৰ পৰা উদয় হয়, সূৰুজ যেনেকে উত্তৰ পূবৰ পৰা উদয় হয়, ভাৰততো স্বচ্ছ নিকা নিযুক্তিৰ সূৰ্যোদয় আমি অসমৰ পৰা কৰিবলৈ সক্ষম হৈছো। আজি সমগ্ৰ ভাৰতবৰ্ষতে ই এক আদৰ্শ ৰূপে প্ৰতিষ্ঠা হৈছে। শ্ৰদ্ধাৰ ৰাইজ, প্ৰতিটো দিনে মনত ৰাখিব যে মোৰ ল'ৰা ছোৱালীয়ে পঢ়িছে, মোৰ ল'ৰা ছোৱালীয়ে MA BA পাছ কৰিছে। যদি কংগ্ৰেছৰ শাসনকাল থাকিলেহেঁতেন যোনে 1 কোটি টকা দিব পাৰে সি চৰকাৰী চাকৰি পালেহেঁতেন। কিন্তু আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত সকলো আই মাতৃয়ে কল্পনা কৰিব পাৰে যে মোৰ ল'ৰাক যদি মই ভাল কৰি পঢ়ুৱাব পাৰো, টকা পইচাৰ প্ৰয়োজন নাই, অকল মেধাৰ ভিত্তিত মোৰ ল'ৰাই চৰকাৰী চাকৰি পাব পাৰে। এইখনেই অসম যোৱা 3.5 বছৰৰ ভিতৰত আমি পৰিৱৰ্তন কৰিব পাৰিছিলো। মই আশা কৰো যে আমাৰ এই প্ৰচেষ্টাই আমাৰ জননী জন্মভূমিক এক নতুন পৰ্যায়লৈ লৈ যাব আৰু আমাৰ অসমখনক আমি ভাৰতৰ ভিতৰতে বিকাশৰ এক নতুন ৰোল মডেল হিচাপে আমি স্থাপন কৰিব পাৰিম। আজিৰ এই সুন্দৰ দিনটোত কিন্তু ঘৰত এখন ৰেচন কাৰ্ড আছে, তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিৱিষ্ট কৰিব পাৰে, তাৰ কাৰণেও চৰকাৰে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে সেই সুবিধা গ্ৰহণ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাম। ইয়াৰ লগতে এই বছৰতে আমি অসমত আৰু কেইবাটাও নতুন সুন্দৰ আঁচনি আৰম্ভ কৰিছো। বিশেষকৈ আমাৰ কলেজত পঢ়া ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ জৰিয়তে আৰম্ভ হৈছে। যদি মেডিকেল কলেজৰ কথা চাব যাওঁ, তিনিচুকীয়াত মেডিকেল কলেজ হ'ল, ডিব্ৰুগড়ত মেডিকেল কলেজ আগৰ পৰাই আছে, চৰাইদেউত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম চলি আছে, ধেমাজিত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম চলি আছে, লখিমপুৰত মেডিকেল কলেজৰ কাম সম্পূৰ্ণ হ'ল,
বিশ্বনাথত এইবাৰ মেডিকেলৰ কাম সম্পূৰ্ণ হ'ব যোৰহাটত মেডিকেল আছে গোলাঘাটত প্ৰায় 65% মেডিকেল কলেজৰ নিৰ্মাণৰ কাম শেষ হ'ল নগাঁৱত মেডিকেল কলেজ হ'ল মৰিগাঁৱত মেডিকেল কলেজৰ কাম চলি আছে গুৱাহাটীত আগৰ পৰা মেডিকেল কলেজ আছে নলবাৰী বৰপেটা কোকৰাঝাৰ আৰু ধুবুৰী প্ৰতিখন জিলাতে একোখনকৈ অসমত মেডিকেল কলেজ আছে অৰ্থাৎ 23খন জিলাত আজি আমাৰ ৰাজ্যত মেডিকেল কলেজ আছে তেনেকে যদি আমি বিশ্ববিদ্যালয়ও চাব যাওঁ এতিয়া আমাৰ ৰাজ্যত একোখন জিলাত একোখনকৈ বিশ্ববিদ্যালয় আৰু কোনোবা জিলাত দুখনকৈ বিশ্ববিদ্যালয় নিৰ্মাণ হোৱাৰ ফালে আমি আগবাঢ়িছো যেনে যোৰহাটত যদি কৃষি বিশ্ববিদ্যালয় আছে অহা বছৰ ভিতৰত জেবি কলেজো বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ হ'ব অৰ্থাৎ অসমে এখন ৰাজ্য যি ৰাজ্যত প্ৰতিখন জিলাতে হয় ব্ৰহ্মপুত্ৰৰ ওপৰতো দলং আছে বিশ্ববিদ্যালয়ও আছে আৰু মেডিকেল কলেজো আছে এতিয়া যদি আমি চাব যাওঁ এই কামবোৰ কেনেকৈ হ'ল এই কামবোৰ কেতিয়া হ'ল আৰু অসমৰ উন্নয়নৰ এই নতুন পৰিৱেশ কেতিয়া নিৰ্মাণ হ'ল কোনো মানুহে মোক ক'ব নোৱাৰিব যে 2014 চনৰ আগৰ অসমখন কি আছিল আৰু আজিৰ অসমখন কি হৈ পৰিবলৈ আৰম্ভ কৰিছে কোনেও কল্পনা কৰা নাছিল যে বগীবিলৰ দলঙৰ নিৰ্মাণৰ শেষ হ'ব ধলাশদিয়াত দলং নিৰ্মাণ হ'ব কোনেও ভবা নাছিল মাজুলী যোৰহাটৰ ওপৰত ব্ৰহ্মপুত্ৰৰ দলং হ'ব কোনেও ভাবা নাছিল কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব কোনেও ভবা নাছিল যে অসমৰ প্ৰতিখন জিলাতে একোখন বিশ্ববিদ্যালয় হ'ব পাৰে কোনেও চিন্তা কৰা নাছিল যে আমাৰ অসমতে অৰুণোদয়ৰ দৰে আঁচনি হ'ব পাৰে আৰু অৰুণোদয় আঁচনি আজি লৈ গৈ মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে চৰকাৰে নিজৰ ৰাজ্যত অৰুণোদয়ৰ দৰে আঁচনি ৰূপায়ণ কৰিব পাৰিব অসমে আগতে আন ৰাজ্যৰ পৰা শিকিছিলে কিন্তু আজি আমাৰ অসমে ভাৰতৰ আন ৰাজ্যবোৰৰ কাৰণে বিকাশৰ ক্ষেত্ৰত আদৰ্শ ৰূপে প্ৰতিষ্ঠা হৈছে আজি আমাৰ বাবে আমাৰ ৰাজ্যখনৰ বাবে এই গোটেই সময়ছোৱা হ'ল এক গৌৰৱৰ সময় আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যোৱাৰ সময় আজি ভাৰতত কোনো ৰাজ্য বিচাৰি নাপাব য'ত দুখীয়া মানুহক বিচাৰি ৰেচন কাৰ্ড দিয়া হয় য'ত দুখীয়া মানুহক বিচাৰি অৰুণোদয় দিয়া হয় যিখন ৰাজ্যত দুখীয়া মানুহক ভূমিহীন মানুহক বিচাৰি মিছন বসুন্ধৰা দিয়া হয় আমাৰ এইখন ৰাজ্য যিখন ৰাজ্যত ছোৱালীক বিনামূলীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ কলেজত নামভৰ্তি কৰি দিয়া হয় আৰু এইখনে এখন ৰাজ্য যি ৰাজ্যত কলেজত পঢ়িব গ'লে কলেজৰ প্ৰিন্সিপালক টকা দিব নালাগে উল্টাই চৰকাৰে বেংক একাউণ্টত ছোৱালীৰ বেংক একাউণ্টলৈকে টকা পঠিয়াই দিয়ে এইখনে আমাৰ ৰাজ্য যিখন ৰাজ্যত সুদীৰ্ঘ কংগ্ৰেছৰ শাসনকালত আমি দিল্লীৰ ওপৰত নিৰ্ভৰশীল হৈ আছিলো যিখন ৰাজ্যত কংগ্ৰেছৰ শাসনকালত আমাৰ আই মাতৃসকলে সূতা আৰু কম্বলৰ কাৰণে লাইন লগাবলগীয়া হৈছিল এইখনে আজি আমাৰ ৰাজ্য য'ত 1.5 লাখ যুৱক যুৱতীক এটকাও পইচা নিদিয়াকৈ চৰকাৰী চাকৰি দিব পৰা অৱস্থাত আহিছে যোৱাকালি মই ফেচবুক লাইভত এটা কথা কৈছিলো যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন নতুন ৰাকেশ পালৰ জন্ম প্ৰতিটো মাহতে হ'লহেঁতেন প্ৰতিটো বছৰে হ'লহেঁতেন এপিএছচিৰ পৰীক্ষা দিয়াৰ পিছত মানুহে টিভিত চালেহেঁতেন কোন মন্ত্ৰীৰ ল'ৰাই চাকৰি পালে কোন অফিচাৰৰ খুলখালিয়েকে চাকৰি পালে কিন্তু যোৱা 3 বছৰত কংগ্ৰেছৰ সেই দৃশ্যৰ পৰিৱৰ্তে আজি আমি এনেকুৱালৈকে ৰূপান্তৰ কৰিলো
APSC তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিলে মানুহে টিভিত চাই কোন তৰকাৰী বেপাৰী লৰাই চাকৰি পালে, কোন ঠেলা চালকৰ লৰাই চাকৰি পালে, কোন ৰিক্সা চালকৰ লৰাই চাকৰি পালে। অসমত কংগ্ৰেছৰ শাসনকালত যদি ৰাকেশ পালক অসমীয়া মানুহৰ বাবে উপহাৰ স্বৰূপে দিয়া হৈছিল, আজি বিজেপিৰ শাসনকালত এটকাও ঘোষ নিদিয়াকৈ 1.5 লাখ 2 লাখ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া যুৱক যুৱতীক আজি আমি নিৰ্মাণ কৰি অসমৰ ৰাইজক আমি উপহাৰ দিব পাৰিছো। আৰু সেইবাবে আমি গৌৰৱ অনুভৱ কৰো যে টেটৰ চাকৰিয়ে হওক, পুলিচৰ চাকৰিয়ে হওক, লোকসেৱা আয়োগৰ পৰীক্ষাই হওক বা আজি অসমৰ দুখীয়া দৰিদ্ৰ লোকক অৰুণোদয় আঁচনিয়ে হওক, মাইক্ৰ' ফাইনেন্সৰ ধন ৰেহাইকে হওক, আমি আমাৰ জননী জন্মভূমি অসমক এক নতুন পৰ্যায়লৈ লৈ গৈছো। আজি ভাৰতৰ মানুহে অসমৰ ফালে চাব আৰম্ভ কৰিছে। ভাৰতৰ আন ৰাজ্যবিলাকতো এতিয়া একেলগে মাতি নি চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আৰম্ভ হৈছে। কাৰণ সূৰুজ যেনেকে পূৰ্বৰ পৰা উদয় হয়, সূৰুজ যেনেকে উত্তৰ পূবৰ পৰা উদয় হয়, ভাৰততো স্বচ্ছ নিকা নিযুক্তিৰ সূৰ্যোদয় আমি অসমৰ পৰা কৰিবলৈ সক্ষম হৈছো। আজি সমগ্ৰ ভাৰতবৰ্ষতে ই এক আদৰ্শ ৰূপে প্ৰতিষ্ঠা হৈছে। শ্ৰদ্ধাৰ ৰাইজ প্ৰতিটো দিনেই মনত ৰাখিব যে মোৰ ল'ৰা ছোৱালীয়ে পঢ়িছে, মোৰ ল'ৰা ছোৱালীয়ে MA BA পাছ কৰিছে। যদি কংগ্ৰেছৰ শাসনকাল থাকিলেহেঁতেন, যোনে 1 কোটি টকা দিব পাৰে সি চৰকাৰী চাকৰি পালেহেঁতেন। কিন্তু আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত সকলো আই মাতৃয়ে কল্পনা কৰিব পাৰে যে মোৰ ল'ৰাক যদি মই ভাল কৰি পঢ়ুৱাব পাৰো, টকা পইচাৰ প্ৰয়োজন নাই, অকল মেধাৰ ভিত্তিত মোৰ ল'ৰাই চৰকাৰী চাকৰি পাব পাৰে। এইখনেই অসম যোৱা 3.5 বছৰৰ ভিতৰত আমি পৰিৱৰ্তন কৰিব পাৰিছিলো। মই আশা কৰো যে আমাৰ এই প্ৰচেষ্টাই আমাৰ জননী জন্মভূমিক এক নতুন পৰ্যায়লৈ লৈ যাব আৰু আমাৰ অসমখনক আমি ভাৰতৰ ভিতৰতে বিকাশৰ এক নতুন ৰোল মডেল হিচাপে আমি স্থাপন কৰিব পাৰিম। আজিৰ এই সুন্দৰ দিনটোত আমাৰ আঁচনিৰ পৰা উপকৃত হোৱা যোৰহাটৰ আই মাতৃসকলক মই পুনৰ এবাৰ অভিনন্দন জনাইছো। আৰু যোৰহাটৰ পানী যোগান আঁচনিটোৰ বাবে বহু দিনৰ পৰা প্ৰচেষ্টা কৰি থকা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু যোৰহাটৰ ৰাইজক পুনৰ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ।